মোৰ মাংসটো ফ্ৰাই হৈ গ'ল, ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। দেখিছে নহয় আপোনালোকে, এয়া মাংস ফ্ৰাই হৈ গৈছে। কিন্তু মই মাংসত এতিয়ালৈকে আদা, নহৰু, বিলাহী, পিঁয়াজ আৰু ইলাচি, দালচেনিৰ সৈতে ফ্ৰাই কৰিছিলোঁ। এতিয়া মই ইয়াতে, আপোনালোকে এনেকৈও খাব পাৰে, কিন্তু মই ইয়াতে এতিয়া জিৰা গুড়ি প্ৰায় ফুল এচামুচ, অকণমান জলকীয়া গুড়ি কালাৰটোৰ কাৰণে, আৰু গৰম মছলা। এইখিনি গৰম মছলা এয়া মই দি দিম। এয়া মোৰ গৰম পানী আছে, গৰম পানীখিনি বন্ধ কৰি দিলোঁ। এইখিনি মই ইয়াতে এতিয়া ঢালি দিম। দেখিছে নহয়, মই আকৌ গৰম পানী দিব লাগিব, কিন্তু মই এইখিনি মছলা দি দিছোঁ, সেইটোকে এতিয়া লৰাই লওঁ ন, মাংসখিনি গোটেইখিনি এতিয়া মছলাবিলাক ধৰি ল'ব। তেতিয়া মাংসৰ সৈতে মাংসৰ পিছত মছলাবোৰ লাগি গ'ল, দেখিছে নহয়। এতিয়া মই ইয়াতে গৰম পানী দিম। গৰম পানী, এয়া আমাৰ গৰম পানী আছে ৰেডি, গৰম হৈছে। সেইটোৰ কাৰণে গৰম পানী মাংসটো উতলিব লাগিব। দেখিছে নহয় আপোনালোকে, আপোনালোকে যদি জ্বলা খাব বিচাৰে তেতিয়াহ'লে জ্বলা দিব পাৰে, কিন্তু মোৰ সৰু ল'ৰা আছে, সি জ্বলা খাব নোৱাৰে, গতিকে মই জ্বলাটো অকণমানেই দিলোঁ যে, আৰু এতিয়া মই জ্বলা নিদিওঁ। উতলি আহি আছে, কৈ ল'ব। এই পানীখন শুকাই যোৱাৰ পিছত মই ইয়াতে আকৌ দুটা বস্তু দিম, আপোনালোকে চাই থাকক, দেখিব। সেই দুটা দি খাই ভাল লাগে। আকৌ এবাৰ লৰাই দিলোঁ, টেষ্টটো ভাল হয় আৰু। দেখিছেনে ইমান ধুনীয়াকৈ উতলিব ধৰিছে। লৰাই আছোঁ, পানীটো অকণমান কমি যাওক, তাৰপিছত মই ইয়াতে দুটা বস্তু দিম। অকণমান কমিব লাগিব পানীটো, আৰু অকণমান কমিলে হৈ যাব। আকৌ এবাৰ লৰাই দিম, নহ'লে অলপ ধৰি যাব মাংসটো। ফ্ৰাইটো হৈ গৈছিলে, মই ইয়াতে এতিয়া দি জুইটো কমাই লৈ দৈ দি দিম। মই দৈ দিছোঁ। এতিয়া মই জুইটো কমাই থৈ মেলি দৈখিনি এতিয়া লৰাই লওঁ। আপোনালোকেতো এনেকৈ খাই পাইছেই, তথাপিতো ময়ো
এটা নতুন আকৌ ৰেচিপি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এনেকৈ বনাই খাই চাবচোন। দৈ সতেতো মাংস বনাই খায়েই ন। এতিয়া মই জুইটো বঢ়াই দিম। দৈখিনি বৰ ধুনীয়া আছে। দৈৰ তেলটো যে ইয়াতে এতিয়া ওলাই যাব। চাই দেখিবচোন আপোনালোকে। মই ফ্ৰাই কৰি থোৱা আলু কেইপিচ দিয়া হোৱা নাই। মই এতিয়া আলু কেইপিচ দি দিম। চাইপিচ দিলোঁ। মোৰ ইয়াতে আৰু এটা বস্তু দিবৰ কাৰণে বাকী আছে। অকণমান ফ্ৰাই কৰি লওক, তাৰপিছত মই দি দিম। মাংসখন মই ইয়াতে এতিয়া চয়া চচ দিম। 2 চামুচ চয়া চচ দিম টেষ্টৰ কাৰণে। চামুচ অকণমান বেছিকৈ কৰিব। লৰাই দিম। হৈ গৈছে আমাৰ মাংস প্ৰায় ৰেডি খাবৰ কাৰণে। দেখিছেনে ইমান ধুনীয়াকৈ উতলি আছে। চাওকচোন আপোনালোকে এবাৰ। আহি আছে ছাইডৰ পৰা দেখিছেই আপোনালোকে। এইফালে তেলবিলাক ওলাই যাব ধৰিছে। প্ৰায় মোৰ মাংসটো হৈ গৈছে। এতিয়া মই অকণমান উতল অহাৰ পিছত মই বন্ধ কৰি দিম। অকণমান কমাই দিছোঁ। মোৰ মাংসটো হৈ গ'ল। এতিয়া মাংসটো আপোনালোকক উলিয়াই দেখাম। চাইটো কৰিছোঁ। মাংসৰ গ্ৰেভিটো এতিয়া ৰেডি হৈ গ'ল। গেছটো অফ কৰি দিছোঁ। এয়া মোৰ মাংসৰ ৰেচিপিটো মই দিলোঁ এনেকৈ। গতিকে আপোনালোকেও যদি ভাল পাইছে তেতিয়াহ'লে এনেকৈ এবাৰ বনাই পিনে খাই জনাবচোন। যদি মোৰ কিবা কওঁতে ভুল দিছে তেতিয়াহ'লে মোক ক্ষমা কৰি দিব। আৰু আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।